কোন বাৰু এইগৰাকী সুন্দৰী যুৱতী চিনি পাইছেনে? নিশ্চয় নাই পোৱা। এইগৰাকী হৰ্ষালী মালহোত্ৰা। জনপ্ৰিয় তাৰকা অভিনেতা সলমান খান, কৰীনা কাপুৰ অভিনীত বজৰংগী ভাইজান নামৰ ছবিখনৰ এটি জনপ্ৰিয় শিশু চৰিত্ৰত অভিনয় কৰি সমগ্ৰ বিশ্বতে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল এইগৰাকী কণমানি শিশুৱে। যিয়ে মূলা বাঢ়ে তাৰ দুপাততে চিন, এই কথাষাৰৰ তাৎপৰ্য বহন কৰে ছবিখনৰ সেই শিশুৰ চৰিত্ৰটোৱে। এটাও সংলাপ নোহোৱাকৈ দৰ্শকক মন্ত্ৰমুগ্ধ কৰিছিল 2015 চনত মুক্তি লাভ কৰা ছবিখনত মুন্নিৰ চৰিত্ৰত অভিনয় কৰা হৰ্ষালী মালহোত্ৰাই। অৱশ্যে 2015 চনৰ মুন্নি আৰু এতিয়াৰ মুন্নি জানো একেই হৈ আছে? নিশ্চয় নাই। এতিয়াৰ মুন্নিজনীক দেখিলে আচৰিত হৈ পৰিব আপুনি। 2015 বৰ্ষৰ অন্যতম হিট ছবি আছিল এই ছবিখন। অৱশ্যে ছবিখনত মুন্নিৰ চৰিত্ৰত অভিনয় কৰা হৰ্ষালীয়ে হয়তো এই উদ্যোগটোৰ পৰা নিজকে ইমান দিনে আঁতৰাই ৰাখিছে, কিন্তু তেওঁ প্ৰায় সক্ৰিয় হৈ আছে সামাজিক মাধ্যমত। ছবিখনৰ কণমানি মুন্নি এতিয়া সুৰক্ষিকা হৈ তেওঁৰ এটি চাউনীত উন্মাদ হৈ পৰে এতিয়া বহুজন। এই ছবিসমূহত বিভিন্ন সাজ পোছাক পিন্ধি বিভিন্ন ভংগীমাত দেখা গৈছে হৰ্ষালী। কৰবাত যদি তেওঁ লেহেংগা পিন্ধিছে, কৰবাত আকৌ আকৰ্ষণীয় কলা পোছাক পিন্ধি সকলোৰে প্ৰশংসা লাভ কৰিছে হৰ্ষালীয়ে। কৰবাত যদি পিন্ধিছে ডেনিম শ্বাৰ্টৰ সৈতে কলা টি শ্বাৰ্ট, কৰবাত আকৌ পিন্ধিছে এটা ৰঙা ৰঙৰ ধুনীয়া ব্লাউজ আৰু দুপাট্টাৰ সৈতে এযোৰ বগা লেহেংগা। সামাজিক মাধ্যমত হৰ্ষালীৰ এনে ৰূপত মোহাচ্ছন্ন সকলো ফটোবোৰ ভাইৰেল হৈ পৰিছে সকলোতে। আনকি মুন্নিক দেখি সৰু ল'ৰা ছোৱালীয়েও মন্তব্য কৰিছে যে মুন্নি দিদি কিমান ডাঙৰ হৈ গ'ল। তেওঁৰ ফটোবোৰত বহুজনেই বহু মন্তব্য কৰিছে, আনহাতে বহু অনুৰাগীয়ে আকৌ হৃদয়ৰ ইমোজি প্ৰেৰণ কৰি প্ৰকাশ কৰিছে মুন্নিলৈ থকা তেওঁলোকৰ মৰম আৰু আশীৰ্বাদ। 2008 চনত জন্ম হৈছিল শিশু শিল্পী হিচাপে বলিউড জগতত নিজৰ কেৰিয়াৰ আৰম্ভ কৰা আৰু বৰ্তমান সময়ত নিজৰ সুন্দৰ ফটোসমূহৰ যোগেদি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এগৰাকী সুন্দৰী যুৱতী হৰ্ষালী মালহোত্ৰা। Entertainment Desk was 24/7.